ঐ বৰা কি কৰি আছ ইমান দেৰি? হয় দেই, গৈছো ৰ। বল। ইমান বেছি গৰম পৰিছে, অলপমান ৰখি দিও বইচোন চাহখন। বল বৰখা, তোৰ লগত দুটামান কথা আছে। কি কথানো? কালি যে তই কলেজলৈ নাই যোৱা ন? আমাৰ কলেজৰ সন্মুখত ৰক্তিমাহী ৰখি আছিল নহয়। কালি সুধিছিল বৰষা নাহিল নেকি বুলি। কি এইটো কি মোৰ পিছা নেৰিবই নেকি? অলপো লাজ নাই মানে? কলেজৰ পৰা ওলাই গ'ল তথাপিতো মোৰ পিছা নেৰিলে। কি আৰু ছোৱালী নাই নেকি? সঁচাকে দেই, বহুত বেয়া ল'ৰা। নহয়নো কি, চিগাৰেটডাল অনবৰতে মুখত থাকেই। তয়ো হে একেই। আকাশ দাই ভাল নোপোৱাৰ পিছতো তই তাৰ পাছত লাগি ফুৰ। হয় দেই, তয়ে যা, আমি নাযাওঁ। তহঁতেও এনেকুৱা কৰিলি ন মোৰ লগত? হ'ব দে, মই অকলেই যাম। ৰ আমিও যাওঁ, আকৌ ৰক্তিমে পাওক অকলে। হ'ব, লেকচাৰ দিব নালাগে, আহ। ঐ আকাশ দা। ক কি হ'ল? কিবা কথা আছে যদি ক, নহ'লে কাম কৰা টাইমত ধেমালি কৰি নাথাকিবি। তই মোক ভাল পাওনে নেপাও ক? কৈছোনে মোক ধেমালি কৰি নাথাকিবি বুলি। এইটো কি ধেমালি হ'ল নেকি? যা যা ঘৰত যা, মোক আমনি নকৰ। মই বুজিলোঁ, তই মোক নুবুজ ন? অঁ নুবুজো মই, তই ইয়াৰ পৰা যা। তই নুবুজিলে কিন্তু? কি কিন্তু? কি পাগল অ'? কিয় চুপতি কৰ এইবোৰ? কোপটো যদি জোৰকৈ পৰা হ'লে? একো চুপতি কৰা নাই, জোৰকৈ পৰিব লাগিছিল। ঐ পাগলী, তোৰ কিহে পালে হা? এনেই অকণমান দুখ পালেচোন কান্দি অৱস্থা নাইকিয়া হ। আৰু এতিয়া যে তই নিজে পাতি দিছ। চাওঁ নুচুবা। তোমাক হাতযোৰ কৰিছোঁ। তোমাক ভাল পোৱা আৰু কিমান পৰীক্ষা দিব লাগিব? নে এক কষ্ট দি ভাল পোৱা? তাহে হাতখন পাতি দিলে, মইতো গমেই নাপালোঁ। পপি চুপ থাক প্লিজ। হ'ব এতিয়া, ঘৰ যাওঁ ব'ল। আমাৰ মাজনী বাৰু বৰ সোনকালে ডাঙৰ হোৱা নাইনে? হয় পাই, কেইদিনমানৰ পিছত বিয়া হৈ বেলেগৰ ঘৰ এখন চম্ভালিবগৈ লাগিব। তাকে। অ' মা, মা। অঁ কোৱা। বা আহিলে নাই? ক'ৰ পৰা? আবেলি ক'ৰবালৈ গৈছিল যে। কেতিয়াবাই আহিলে। অঁ ঠিক আছে, মই বা ওচৰলৈকে যাওঁ। ঠিক আছে। আমাৰ বাবুৱে দেখোন বায়েক নহ'লে একো কৰিবই নোৱাৰে। প্ৰতিটো কথাতে দেখোন বায়েকক লাগেই। তাকে, ইহঁত দুটা কেতিয়া যে ইমান ডাঙৰ হৈ গ'ল গমেই নাপালোঁ। তাকেহে বৌ। শাক কেইডালমানহে আছে, ৰ'বা দুইজনীয়ে সোনকালে কাটি পেলাওঁ। অ' মামা, মোৰ ৰঙা স্পৰ্টিংটো ক'ত আছে? যি আছে তাকে পিন। অঁ ঠিক আছে। অ' বাবা, বা উঠচোন। আজি কি হ'ল শুন আকৌ। আজি কি হ'ল শুন না। মোক অলপ শুব দে। উঠচোন। ক, মই শুনি আছো। নহ'ব তেনেকে, উঠি ল। তই নহ'লে আকৌ হৈ যাবি। কচোন। নহ'ব তেনেকে, উঠি ল। হ'ব ক। আজি আমাৰ লগৰ এটাই ছোৱালীজনীক ভাল পাওঁ বুলি ক'লে। আও, তই আকৌ কাক ভাল পাওঁ বুলি কবি? অ' খুৰী। চুপ থাক, নিচিয়ৰ। মই সেইটো কোৱা নাই। যদি মই কাৰোবাক কওঁ মোকো চৰিয়াব নেকি? দিবও পাৰে। নাই নাই, নকওঁ দেই। লাগিলে মই বৰলা হৈ থাকিম। হ'ব হ'ব, যা। বহুত চুপতি হ'ল। টোপনি ওলা, শুই থাক। হ'ব হ'ব, যা। ঐ আকাশ, ঐ ক। এই ৰ তাতে ৰ, মই গৈছোঁ। গাঁওবুঢ়া জীয়েক যে বৰষাই তোক বৰ ভাল পায়, জাননে? অঁ অকল তোক চাবলৈ ঘৰত তাই মিছা গৈ আহে। সঁচাকৈ বে? সঁচাকৈ, তই তাইক পাত্তা নিদিয় বেছি এজনীক। ইমানে যদি বেয়া লাগিছে তই নিজে পতা নল কিয়? আমাক আকৌ নাচায় নহয়, তোকেহে চাব আহে। হ'ব হ'ব, কি লাগিছিলি ক। কথা ভালেই কাটিছ কিয়? এইবোৰে পাতিব আহিছোঁ তোৰ লগত। তাইলে তোৰ অলপো ভাল পোৱা নাই নে বাৰু? নাই। তই ইমান স্বাৰ্থপৰ কেতিয়াবা হ'লি? পপিয়ে কালি মোক লগ পাই কৈছে তই হাতৰি মাৰি থাকোঁতে তাই হাত পাতি দি দুখ পালে।
হ'ব দে সেইবোৰ তাইৰ গাতে ভুল ন মইতো মাৰো বুলি মৰা নাই এইবোৰ নাটক কৰি মোৰ আগত লাভ নাই হ'ব দে তহঁত যা ঠিক আছে হ'ব দে হ'ব যা হেল্ল' নীতা ক ইমান ৰাতিপুৱাই কি হ'ল তোৰ হ'ব দে তেনেকৈহে কলি মই পপিকে মাতোঁ হ'ব হ'ব ক নালাগে হ'ব ৰাতিপুৱাইতো কামনিহে দিলোঁ হ'ব হ'ব নটংকি নকৰ ক কি কথা ঐ শুন না শুনি আছোঁ ক ঐ আকাশ দাহঁতৰ ঘৰৰ ফালে যাওঁ ব'ল না আজি দেওবাৰ সি পথাৰলৈ যাব নীলাজ লাজ নাইকিয়া সিদিনা ইমানবোৰ হোৱাৰ পিছতো সি তোক ভাল পাওঁ বুলি নকলে চাল্লা নাযাওঁ মই তোৰ লগত যা তই অকলেই অ' আই সেইটোনো কি কথা হ'ল এদিন নহয় এদিনতো সি মোক ভাল পাবই হ'ব হ'ব আৰু যদি নাপায় পাবই অ' তই চাবি বাৰু ঠিক আছে মই তহঁতৰ ঘৰৰ ফালে গৈ আছোঁ নীলাজ কৰবাৰ মোৰ কিন্তু যাব অলপো মন নাই একমাত্ৰ তোৰ খাতিৰতে যাম থেংক ইউ কলিজা হ'ব তেলাব নাহিবি যাওঁ যদি সোনকালে আহ অ' ৰঞ্জুন ৰ'বাচোন কোনফালে যোৱা মই মোৰ লগৰ মণিকাহঁতৰ ঘৰৰ পৰা আহিলোগৈ তোমালোক কোনপিনে যোৱা মই এনেই অলপ ওলাই আহিছিলোঁ নীতা বা ভালনে ভাল ভাল তোমাৰ ভালেই বাৰু ঠিক আছে যোৱা তেন্তে যোৱা এদিন আমাৰ ঘৰলৈ আহিবা যাম বাৰু বাবা কেনিবা যাৱ নি এনেই অলপ আগৰ পৰা আহোঁ ঘৰত আলু পিঁয়াজ তেল হালধি একোৱে নাই ওলাই যাৱ যদি তই লৈ আহিবিচোন অঁ হ'ব দে লৈ আহিম দাদা ওলাই গ'লে মোলৈ পেন দুটা আৰু বহী দুখন লৈ আনিবিচোন অঁ আনি দিম দে এই মাহৰ দৰমহাটো পালে আনি দিম এতিয়া হাতত 50 টকাই আছে মাত্ৰ হ'ব দে মোৰ গাৰুৰ তলতে 100 টকা এটা আছে তই সেইটোকে লৈ যা বহী কলমকেইটা আনি দিবি অঁ হ'ব দে এই মাহৰ দৰমহাটো পালে ঘূৰাই দি দিম হ'ব দে এইটো ল দে দাদা দাদা অঁ মোৰ লগৰ দুজনী মানে তোৰ ওচৰত টিউচন লোৱাৰ কথা কৈছে ইংলিছৰ এটা কাম কৰিবি সিহঁতক ৰাতিপুৱা 5টা বজাতে মাতি দিবি ঠিক আছে অঁ অঁ বাবা অঁ তই স্কুলখনত যিকেইটা পইচা পাৱ তাতকৈ তই খেতি বাতিখিনিয়ে চালিহেঁতেন বেছি ভাল হ'লহেঁতেন নেকি তাকে মা ময়ো নভবা নহয় স্কুলখনৰ পৰা ওলাই দিওঁ নেকি ঠিকেই ভাবিছ তই ওলাই দে স্কুলখনৰ পৰা স্কুলখনত থাকি তোৰ একো লাভ হোৱা নাই অ' মামা মই চাহ অকণ পাতি দিওঁ নি দাদায়ো খাই ল'বি অঁ যা যা পাত গৈ অঁ ঠিক আছে ঐ আকাশ আহা আকৌ এই যাম ৰ তয়ো আহ নহ'লে চাহ একাপ খাই যাবি হ'ব দে নহ'লে খাই যাওঁ ভণ্টি চাহ একাপ বেছিকৈ পাতি দেচোন অঁ দাদা হ'ব দে ঐ আকাশ দা অঁ ক কি হ'ল তই যে মোৰ উত্তৰটো নিদিলি কিহৰ উত্তৰ তই মোক ভাল পাওঁ নে নাপাওঁ কিমান ক'ব লাগে মই তোক ভাল নাপাওঁ বুলি কিয় মই ইমানেই বেয়া নে যে তই মোক ভাল পাবই নিবিচাৰ অঁ মই তোক ভাল পাবই নিবিচাৰোঁ যা তহঁত দুটা কথা পাত আমি অলপ দূৰত যাওঁ ঐ পপি তয়ো আহ একো কথা পাতিব নাই মই এই লগত ৰচোন ৰ চাওঁ আঁতৰ মোৰ ঘৰত কাম আছে ৰ না কৈ যা একো ক'ব নাই তয়ো ঘৰত যা ময়ো ঘৰত যাওঁ
চাচোন চা আকাশৰ ভনীয়েকৰ ষ্টাইলটো ককায়েকে ইমান কষ্ট কৰি টকা উপাৰ্জন কৰে আৰু তাই মেকআপতে পইচাগাল খৰচ কৰে কি যে ছোৱালী নহয় ককায়েকলে বেয়াই লাগে তয়ো হে একে পানী মাছ বৰষা শুনাচোন প্লিজ আমাৰ বাটটো এৰি দিয়ক এৰি দিম কিন্তু এটা চৰ্তত চৰ্ত কি চৰ্ত চোৱা বৰষা মই তোমাক এটা কথা কৈ দিওঁ তুমি মোক পাৰিলে তুমি বুলি ক'বা নহ'লে তই বুলি ক'বা আপুনি আপুনি কৈ থাকিলে নিজকে বহুত বুঢ়া যেন লাগে বুঢ়া নহয়নো কি চুপ তাক তহঁতি কিজনী তহঁতৰ মুখকেইখন বহুত চোকা তহঁতৰ মুখ বন্ধ কৰা উপায় ময়ো ভালকৈ জানো প্লিজ আমাৰ বাটটো এৰি দিয়ক আকৌ আপুনি তোমাক মই বাৰে বাৰে মানা কৰিছিলোঁ নাই যে তুমি মোক আপুনি আপুনি কোৱা বন্ধ কৰা বুলি নিজকে বুঢ়া বুঢ়া যেন লাগে আপুনি মোতকৈ ডাঙৰ সেইবাবে মই আপোনাক আপুনি বুলি কওঁ মই তোমাক ভাল পাওঁ আমি যাওঁ প্লিজ আঁতৰি দিয়ক মোৰ কথাত মন নিদিলা যে কি মন দিব লাগে চাওঁ আঁতৰি দিয়ক মই আঁতৰি নিদিওঁ নহয় প্লিজ বেয়া নাপাবা ঐ আকাশা সেই ল'ৰাকেইটা মানে বৰষাক আগবাঢ়ি ধৰিছে কোনোবা লগৰে হ'ব চাগে ঐ আকাশা বৰষাৰ হাতত ধৰিছে সিহঁতে কি শালা ইয়াক ঐ তাই হাত এৰি দে তই কোন বে ভালে ভালে এৰি দে নেৰু কি কৰিবি তোলে ভয় কৰি আছো নেকি মই কেলা ৰাস্তা ঘাটে ছোৱালী যোগাই ফুৰিব আহিছ হা আমাৰ ঘৰত কি লাগে তোক তই মোক টাচ কৰিলি হা তোক আজি বৰষা ঐ মাৰ চালা ইহঁতক পলাও ইয়াৰ উত্তৰ তহঁতি অতি সোনকালে পাবি চাওঁ হাতখন চাওঁ কি দৰকাৰ তোৰ হাতখন পাতি থবলৈ হা তোৰ গাত লাগিলেহেঁতেন লাগিব দিব লাগিছিলে ভাল পাওঁ তোক তোৰ কষ্ট সহ্য কৰিব নোৱাৰোঁ থেংক ইউ কেলে গ'লি তহঁতে আমাক বচোৱাৰ বাবে অ'কে ঠিক আছে দে হাতখন ৰুমালে বান্ধি ল নালাগে হ'ব ইমান একো হোৱা নাই বান্ধি ল বুলি কৈছোঁ নহয় আজিৰ পৰা নিজকে কষ্ট দিয়া কথা নাভাবিবি কিয় তোৰ সহ্য নহয় সেইকেইটা কোন আছিল এইকেইটাই বৰষাক বৰকৈ আমনি কৰি থাকে এতিয়াৰ দৰে আগতেও কৰি থাকে ইমান সাহস তাৰ সেইকেইটাক দিব লাগিব নালাগে কোনো দৰকাৰ নাই তই মোৰ কাৰণে এইবোৰ কৰিবলৈ কোনো দৰকাৰ নাই মোৰ যি হয় হৈ থাকক আজিৰ পৰা যদি তোক আকৌ দিগদাৰ কৰে ন মোক কবি কি কৰিম তোক কৈ মইতো তোৰ একো নহয় খেলা তাই অভিমান চাবে ঐ পাগলী তই কি মোক আজিও বুজি নাপালি মই তোক কিমান ভাল পাওঁ কিন্তু ঘৰৰ কাৰণেহে তোৰ পৰা মই আঁতৰি থাকোঁ ৰহ এইবাৰ চৰকাৰী চাকৰি এটা পৰীক্ষা দিম বুলি ভাবিছোঁ পালেতো চিন্তাই নাই
পাবা নিশ্চয় পাবা। বৰষা প্লাছ আকাশ কিবা এটা মিলে ন? মিলে আকৌ। হেই এইকেইটা উঠ বৰষা আন্ধাৰে হ'ব হ'ল হাতত কিবা এটা লগাই ল'বি আৰু এতিয়া যাওঁ দে। ঠিক আছে যাওঁ দে। আজি পাৰ্টি লাগিব দেই। পাৰ্টি লাগিব আকৌ। ঐ আকাশ দা জলপান আনিছো খাই লহিয়া। এই তাতে গৈছো ইমান ৰ'দত কেলে আহিলি? তইতো ৰ'দতে আছ। বৰ গৰম পৰিছে দেই। ল পানী লৈ আহিছ? বৰ চিন্তা কৰ দেই তই মোৰ কাৰণে। কৰোঁ তো তইহে নকৰ। ইয়াই আজিকালি বেলেগ অভিমান কৰচোন তই। ফটুৱা কৰবাৰ আজিকালি তই বেছি ফটুৱা হৈছ। হয় নি? কি মানে ভালকৈ কথা পাতো বুলি আহিলোঁ তই ধেমালি কৰি আছ। হ'ব দে তই কচোন মই শুনি যাওঁ। সোনকালে কিবা এটা কৰ আমাৰ ঘৰক ক। চেষ্টাটো কৰিয়ে আছো কিন্তু পৰাহে নাই। সোনকালে কিবা এটা নকৰিলে কিন্তু মোক বেলেগলৈ বিয়া দি দিব তেতিয়া পাবি মছলাটো। হৈ যা এনেও মোৰ বুজাতহে কমিব। কি? মই মানে এতিয়া তোৰ বুজাহে হ'লো। নহয় এনেই কৈছোহে কিবা। হ'ব গম পালো মই যাওঁ। ৰচোন বুজাহে মই। বাদে বাদে চাওঁ জুমি ঠিকনা কতেনো আজি তুমি লগা প্ৰতিদিনে আহি যাচি দিয়া মৰমে ধানি তুমি বিনে ভাগৰুৱা তুমি বিনে আধৰুৱা ভাল পোৱা ঠিকনা তুমি ভাল পোৱা ঠিকনা তুমি সেইখিনিতে বহি লওঁগে বল। আমাৰ গাঁওবুঢ়া যে বৰষা আৰু আকাশৰ মাজত কিবা এটা আছে। কথাটো কিবা আচৰিত নহয়নে? গাঁওবুঢ়া জীয়েক হৈ ইমান সাধাৰণ ল'ৰাটোক ভাল পাইছে। তেনেকৈ নকবি দেই আকাশক মোৰো ভাল লাগে কিন্তু সি বৰষাকহে ভাল পায়। বৰষাক যে মোৰ একেবাৰে ভাল নালাগে। তাইৰ গাত দুখ নাই বাৰু কিন্তু দেউতাকৰ কাৰণেহে ভাল নালাগে য'ত ত'ত যি টি কৈ দিয়ে। কি হ'লনো? সেইদিনা মোক আৰু অমিতক একেলগতে দেখি ইমান লাজ দিলে। শুন না আকাশক পতাই দে বুলি ক'লেনো কেনেকৈ পতাই দিওঁ? পতাই দে না। মোৰ ওচৰত প্লেন এটা আছে শুন। ক আছা সেইফালৰ পৰা আকাশ আৰু এইফালৰ পৰা বৰষা আহি আছে। হ'ব দে মই যাওঁ। বৰষা তই এয়া সি মোৰ আগত উজত খাই পৰিলেহি। এইজনী চাগে পৰু বুলিয়ে আহি পৰি দিলেহি। চেনিমাই কাক চেনিমাই ক'ব আহিছ? আৰু তই আঙুলি তোৱাই কথা নকবি। তোৰ চৰিত্ৰ কথা জনা আছে মই ভালকে। তোৰ পৰা মই এইবোৰ আশা কৰা নাছিলোঁ আকাশ। হেত মইতো তোৰ লগতে কথা পাতি আহি আছিলোঁ। তেতিয়া ইমানবোৰ কেনেকৈ হ'বলৈ পালে? শুনা বৰষা
বুজিলা? তোক মই আৰে বাদে থ না। তই ক'ত পলাইছ হাত ঘাটৰ চিঙেলি? মই মানে দুষ্ট বুদ্ধিৰ ভঁৰাল। হ'ব দিয়া চৰি। এতিয়া চৰি ক'ব আহিছ? এই দিওঁ নেকি ধৰি লৈ? এই হ'ব দে বাদ দে, যাব দে। যা আজিৰ পৰা আকাশৰ ওচৰে পাজৰে দেখিবলৈ হ'লে চাই ল'বি। এতিয়া বুজিলি নহয় কথাটো? হ'ব আকাশ, ময়ে ভুল বুজি আছিলোঁ। বাৰু হ'ব, আমি যাওঁ বৈ এতিয়া। যা। ঐ বিক্ৰম। অঁ বছ। বৰষাক মোক লাগে বে। চালা তাই মোৰ কিয় নহয় ৰে? মই আপোনাক ভাল পাবই লাগিব। কেনেকৈ তাইক নিজৰ কৰোঁ ক না? সিদিনা সেইটোৱে চাগে তাই ভাল পোৱা আছিলে চাগে। মই খবৰ পাইছোঁ, নামটো হেনো আকাশ। ঘৰত মাক, ভনীয়েক আৰু সি, বাপেক নাই। ঘৰৰ অৱস্থা ইমান ভাল নহয়। তাকেতো মোৰ কি নাই? তাই যে সেই দুখীয়াটোক ভাল পায়, মোক কিয় ভাল নাপায়? বছ, মই ছোৱালী হোৱা হ'লে আপোনালোকে বিয়া হ'লো হয়। ঐ চুপ! কেলা কাটাপ এনেকুৱা চৰ দিম ন একে চৰে চকু ওলাই আহিব। ধেমালি কৰিব আহিছ? ঐ তোক মাৰ লাগে হা? চুপচাপ বহি থাক। বিক্ৰম, অঁ বছ। যদি আমি বৰষাৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাওঁ কথাটো কেনেকুৱা হ'ব? কথাটো বেয়া নহয় বছ। কিন্তু যাওঁ কেনেকৈ? বছ টেনশ্যন নল'ব, মে শুনা। সেইকাৰণে তোক মই বহুত ভাল পাওঁ বে। তই নহ'লে মোৰ একোৱে নহয়। হ'ব বছ, এতিয়া টেনশ্যন নল'ব, যাওঁ ব'লক। ব'ল ব'লক। কি হ'ল তোৰ? নাই একো নাই, কাৰোবাক তৰাই চাবলৈ আহিব। চুপ, মই বিয়া নহওঁ। অ'বা তই বিয়া হৈ গ'লে ভালেই হ'ব, তোৰ ৰুমটো মই ল'ব পাৰিম। হেই, মোৰ বিয়া হ'ব অলপো মন নাই, তই যা। বেচেৰা আকাশ দাটো কি হ'ব বাৰু? তই বিয়া হৈ গ'লে সেই নিগমে মৰিব। কি কথা ক? তই মনে মনে প্ৰেম প্ৰীতি কৰি থাকিবি আৰু মই গম নাপাম। অ' ভাইটি প্লিজ কাকো নকবি দেই, দেউতাই গম পালে মোক আজিয়ে বিয়া দি দিব। হ'ব নকওঁ দে, মই ইমানো লগনীয়া নহয়, কিন্তু তই 500 টকা এটা দিব লাগিব। হা? কিয়? বৰদেউতা চুপ দিমো। এই দেউতা, আজি বৰষাক চাবলৈ ল'ৰা এটা অহা কথা আছে। এই তাইকো মই কলেজ যাবলৈ হাক দিছোঁ, তাইও ঘৰতে থাকিব। আপুনিও আলহীৰ লগত অকণমান থাকিব দেই। এই বাবু, এই আলহী আহিব, অলপ চাই চিতি দিবি দেই। হ'ব বৰদেউতা। এইটো কাৰ দোল? ৰজাৰ দোল। ভাঙিম নে নেভাঙিম? নেভাঙিবা। কলি কুকুৰক মাতিম নে নেমাতিম? নেমাতিবা। কলিয়চ বগিয়চ ধেপেচ। ঐ আলহী আহিছে, পলা। ভূঞা আলহী পালেহি। তই বৰমাহঁতক খবৰ দে। দেউতা আপুনি বহকচোন দেই। অ' আপুনি নেকি? আহক ভিতৰতে বহি লওক। ল'ৰা নে ছোৱালী? আচৰিত কিন্তু। আহক এটা বহি লওকচোন, বহক। বহা। তোমালোক কোন বাৰু এতিয়া? ক'ৰ পৰা আহিছা? ক'ত থাকা? মোৰ নাম ৰক্তিম হয় আৰু মোৰ ঘৰ যোৰহাট। কি কৰা তুমি? মই ককা তোমালোক
তই তই ইয়াত কি কৰিছ? ছোৱালী চাব আহিছোঁ আকৌ। নীলাজ, অসভ্য, লম্পট, তই দৰা বুলি গম পোৱা হ'লে মই আগতেই মানা কৰিলোহেঁতেন। হেৰি কি হৈছেনো? ইমান চিঞৰ বাখৰ হৈছে যে কি হৈছেনো? কি ক'লে আপুনি? কথা অলপ চাই চিতি ক'ব। মই আপোনাৰ ছোৱালীক বিয়া কৰাব বিচাৰোঁ। মোৰ কথা আপুনি শুনি লওক। তোলৈ মোৰ ছোৱালী বিয়া নিদো মই। তহঁতি ইয়াত এক মিনিট থাকিব নোৱাৰ। ওলাই ইয়াৰ পৰা। ৰ'বচোন ৰ'ব, ইমান চিঞৰ বাখৰখন নকৰিব। যা ইয়াৰ পৰা। চালা বুঢ়া তোক এৰি দিয়া বুলিছো নহয়, এৰি দিয়া। এৰি দিয়ক। ঐ বল ইয়াৰ পৰা। তোমালোকে কি কৰা নকলা দে। ককা, মই এই যোৰহাটৰ মেডিকেল কলেজত তাত নাৰ্ছৰ চাকৰি এটা কৰোঁ। হেৰি সিহঁতি কি কৰোঁ বুলি ক'লে? আইতাহি নাৰ্ছৰ চাকৰি কৰে বোলে। ল'ৰাই জানো নাৰ্ছৰ চাকৰি কৰে? সিহঁতি বৰ ওপৰৰ মালো। দেউতা, তুমি কেনেকৈ চিনি পোৱা ৰক্তিমক? সি কি কৰিলে তোমাৰ লগত? সঁচাই ল'ৰাটো বৰ অভদ্ৰ যেন পাইছোঁ। এতিয়া মোৰ ভয়হে লাগিছে। সি বৰ গুণ্ডা যেন পাইছোঁ। হেৰি, এতিয়া যদি আমাৰ কিবা বিপদ হয় কি হ'ব বাৰু? আপুনি চিন্তা নকৰিব, একো নহয়। দেউতা, তুমি ৰক্তিমক কেনেকৈ চিনি পোৱা? কেনেকৈ চিনি পাওঁ? শুন তেন্তে। কালি সাজিদক কৈ বেয়া পিটন দিম কিন্তু। চিনি পোৱা নাই সি মোক। সি বৰ হোলাৰ ডন ওলাব আহিছে। মালটো চাওক না বছ। ভাল লাগিছে বে। যাও বই। ৰ'বা না ডাৰ্লিং, ইমান জলদি ক'ত যোৱা? মোক এৰি থৈ নাযাবা না। আমাৰ লগত যাবা নেকি মইনা? চিটটো খালী আছে। মাইনা তুমি জুই, মাইনা তুমি জুই। নীলাজত ৰাস্তাই ঘাটে ছোৱালী জোকাই ফুৰিছ, লাজ নাইকিয়া কৰবা। আবে দম দিছে চা বে। ভালে ভালে ইয়াৰ পৰা আঁতৰি যা, নহ'লে মই চিঞৰি দিম। চিঞৰি দিয়া না। আপোনালোকৰ অলপ হ'লেও লাজটো যদি ইয়াৰ পৰা আঁতৰি যাওক, নহ'লে কিন্তু নহ'লে কি? নহ'লে কি? কি কৰিবা? চাওঁচোন কি কৰিবা। চাওঁ, আঁতৰি দিয়ক কৈছ নহয়, আঁতৰি দিয়ক, হাত নলগাব। তুমি কি কৰিবা? কোন বে? তহঁত কেইটাক মই অথনিৰ পৰা চাই আছো। তহঁতৰ নিচিনা অভদ্ৰ ল'ৰাবোৰৰ কাৰণে আমি ছোৱালীবোৰ বাহিৰলৈ অকলে পঠিয়াবলৈ ভয় কৰা হৈছো। কি হলো বুঢ়া? তোৰ জীয়াই নেকি এইজনী? মোৰ ছোৱালীৰ বয়সৰ ছোৱালী। আজিৰ পৰা এইবোৰ অবদমি কৰা দেখিলে জেলত সোমাবি, গম পাইছ? কথাষাৰ মনত ৰাখিবি। চালা বুঢ়া! বছ, পুলিচ। এই বুঢ়া, আৰু জোকাম। এইবাৰ তোৰ জীয়েৰক জোকাম। কি কৰিবি ময়ো চাই লওঁ।
খুৰা আপোনাক যে কিদৰে ধন্যবাদ জনাওঁ অতবোৰ মানুহ আছিলে অথচ কোনো নাহিল আপুনি যে আগবাঢ়ি আহিল বহুত বহুত ধন্যবাদ খুৰা এই হ'ব বাৰু এই পিছে তোমালোকে ইয়াত কি কৰি আছিলা খুৰা মানে আমাৰ কম্পিউটাৰ ক্লাছ আছিলে সেইবাবে অলপ দেৰি হ'ল ঠিক আছে সেই গাড়ী ৰৈ আছে তুমি যোৱা ঠিক আছে খুৰা আজি মই তাক চিনি নোপোৱালে মোৰ হাতেৰে এটা ডাঙৰ ঘটনা হৈ গ'লহেঁতেন হ'ব দিয়ক আমি যে ইমান বিপদৰ পৰা এতিয়াই ৰক্ষা পালো বা এইটোক মই এবাৰ পালে মোহাৰি পেলাম এইটোক ডিষ্টাৰ্ব কৰে এইবাৰ কিবা ক'লে মোক কবি ই তই ফালিবি দে হেল্ল' মই আকাশৰ লগত পথাৰত আছিলোঁ নহয় অ' বুজি পোৱাচোন মই বোকা হাতে ফোনটো কেনেকৈ উঠাওঁ বাৰু হেল্ল' শুনাচোন হেল্ল' 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 হেই কি হ'ল ঐ মনটো মাৰি আছ যে আজি তই বৰ দুখত বহি আছ গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া চাগে সেইটোৱে চাগে অনবৰতে কাজিয়া কৰি থাকে নহয় সি আজি মোৰ বেকাৰ হ'ল কোনে দিলে তাই দিলে এই তেনেহ'লে আৰু মজা পাৰ্টি দে দিবি নে কি পাৰ্টি ৰচোন তহঁত দুটা কেলে দিলেনো উঠনি ফোনটো কাটি দিছিলোঁ তাই মতে মই অকল তাইৰ লগত কথা পাতিব লাগে বাদ দে ছোৱালী এজনী আছে নেকি এজনী গৈছে এজনী আহিব বল যাওঁগে বল বল ঐ তই টেনশ্যন ল'ব নালাগে মই চাই দিম এজনী ৰ ঐ ল'ৰা ক এইবাৰ তই মোক সঁচাকৈ নিজৰ কৰিবিনে নকৰোঁ এনেও মোৰ গাৰ্লফ্ৰেণ্ড 5জনীমান আছে কি হ'ল তোৰ দুখ পাইছোঁ মইতো তোকেই ভাল পাওঁ ন বেলেগ ছোৱালী চাবিচোন তোৰতো কাণ ছিঙিমে আৰু সৈজনীৰ চুলি ডাল কৰিম দন্দুৰীজনী মইতো সদায় তোকেই চাম ঐ আকাশ শুন না তোৰ ভালপোৱা ঠিকনা ক'তনো তোৰ হৃদয়ত আৰু তোৰ হৃদয়ত ঐ বৈ যাওঁ আন্ধাৰেই হ'ল বৈ মাজনী তই ইয়াত দেউতা তই ইয়াত নহয় মানে ঘৰত ফাঁকি দি মানে তই সদায় এনেকে বল ঘৰলৈ বল খুৰা শুনকচোন অনিমা দৰ খোলা দেউতা শুনাচোন হেৰি কি হৈছে হয়নে তাই কেনেদৰে টানি আনিছে কিয় হেৰি কি হৈছেনো নব কি হৈছে ইমান হুলস্থুল হৈছে যে হেৰি কি হৈছেনো কওকচোন আপুনি এনেদৰে তাইক কিয় টানি আনিছে কি হৈছে তোমাৰ সেই আলাহৰ জীয়ৰী আঘুনিৰ পুতেকৰ লগত প্ৰেম পিটি বুজিছা গাঁৱৰ মানুহৰ আগত তাই মোৰ নাক কাটিলে গাঁৱলৈ মই ওলাব নোৱাৰা হৈছো কি মই কি ভুল কাম কৰিলো দেউতা কাৰোবাক ভাল পোৱাটো কি ভুল কাম নেকি চুপ মনে থাক একদম মাতিবি তই মাজনী মনে থাকচোন দেউতাৰ খং উঠিছে মাজনী কি শুনিছো এইবোৰ সঁচাকৈ তুমি এনেকুৱা কাম কৰিছা মই একো ভুল কাম কৰা নাই মা মই আকাশক ভাল পাওঁ আৰু মই বিয়া হ'লেও তাৰ লগতে হ'ম এই প্ৰেমে মূৰত ধৰিছে মৰম কৰি তাইক মূৰত তুলিলা মই আকাশক ভাল পাওঁ আৰু পায়ে থাকিম তোমালোকে মোক একো বাধা দি ৰাখিব নোৱাৰা তই ভালে ভিতৰলৈ যা নাযাওঁ মই আজিৰ পৰা তোৰ ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ কলেজ খুলিলে গণনা কৰিম মই তোমালোকে যিমান যি কৰিলেও মোক আকাশৰ পৰা আঁতৰাই ৰাখিব নোৱাৰা এই মুখখন অলপ বেছি চলিছে দে মোবাইল দে তোৰ মোৰ ফোনটো দিয়া মোবাইল বন্ধ তোৰ মোৰ বিনা অনুমতিত বাহিৰলৈ ওলোৱা বন্ধ তোৰ বল ভিতৰলৈ বল বাবা ভিন্দা ফোন কৰিছে হেল্ল' তোক দেউতাই বৰ কষ্ট দিছে ন মোক লৈ যা কলৈ তোৰ ওচৰলৈ মই তোক আনি থম ক'ত মই ইয়াত এনেকৈ বন্দী হৈ থাকিব নোৱাৰো তোৰ দেউতাৰে ভাবিব কি
এবাৰ ভাবচোন তই মইতো ক'ৰবাত লুকুৱাই থ'বগৈও নোৱাৰোঁ মই নাজানো সেইবোৰ তোক মাত্ৰ মই এদিন সময় দিছোঁ মোক লৈ যায়হি নহ'লে কিন্তু মই নিজে গুচি যাম ক'ত যায় ছোৱালী মই ইনেকণ ওলাই যাম আৰু মোৰ মল্লিকাঞ্চনৰ ঘৰত বহীখন আছে লৈ আনিম যা বাৰু কিন্তু সোনকালে আহিবি আকৌ অঁ হ'ব দে মা মই যাওঁ অঁ যা আন্ধাৰ হোৱাৰ আগতে ঘৰ সোমাবিহি দেৰি নকৰিবি অঁ ঠিক আছে মাজনী মাজনী এই ক'ত গ'ল অঞ্জনা 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 মাজনীক তুমি ক'ৰবাত দেখিছিলা নেকি তাই দেখোন ৰুমত নাই আছে চাগে ভিতৰতে নহয় অঞ্জনা মই দেখোন গোটেইখন বিচাৰিলোঁ তাই দেখোন ৰুমত নাই ক'ত গ'ল বাৰু তাই ব'লাচোন আহা চাওঁগৈ ব'লাচোন ব'লকচোন অ' বৰষা বা কোনপিনে যোৱানো ইমান খৰধৰ গৈ তোমালোকৰ ঘৰলৈকে যাওঁ তোমাৰ দাদাইতো মোক নিনিয়েই মই নিজে গুচি আহিলোঁ মানে হেৰি 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 শুনিছেনে মাজনী দেখোন ৰুমত নাই মাজনী নাই আছে চাগে ভিতৰতে ভালকে চোৱাচোন নহয় অ' তাই ৰুমত নাই মই গোটেইখনেই বিচাৰিলোঁ ৰুমত নাথাকি কলৈ যাব বাথৰুমত চোৱা নহয় অ' মই বাথৰুমতো চালো তাই ক'তোৱেই নাই নাই কলৈ যাব পাৰে আছে চাগে ভিতৰতে ভালকে বিচাৰাকেচোন নাই অ' মই গোটেইখনেই বিচাৰিলোঁ আপুনি আপুনি কথাবোৰ ইমান সহজভাৱে লৈছে কিয় মই কৈছোঁ যে তাই ঘৰত নাই সেইবোৰ চব আপোনাৰ কাৰণে হৈছে আপুনি আপুনি কোনোবা দুদিনাখন এইখন ঘৰৰ মানুহে কি বিচাৰে ছোৱালীজনীয়ে কি বিচাৰে এবাৰ উপলব্ধি কৰিছিলে নাই কেৱল আপোনাৰ খং অহংকাৰ জেদ আত্মগৌৰৱ সেইবোৰক লৈয়ে আপুনি ব্যস্ত আছে ছোৱালীজনীৰ লগত কিবা যদি আলোচনা কৰিলেহেঁতেন তাইক যদি দুৱাৰ বন্ধ কৰি সোমোৱাই নথলেহেঁতেন আজি তাই এনেকুৱা কাম নকৰিলেহেঁতেন আৰু তাই পলাই গুচি নগ'লেহেঁতেন অ' অলপ ধৈৰ্য ধৰকচোন নাকান্দিব ৰ'বাচোন ৰ'বা কনাক্ত নকৰিবা ঐ তই সুযোগ তোমাকে কি ভাবি আছ মই কি জানো বা ক'ত গ'ল তহঁতি কিবা ধেমালি কৰি থকা নাইতো দুইটাই আমি এতিয়া কি সৰু হৈ আছো নেকি ধেমালি কৰিবলৈ সঁচাকে যদি তাই ভিতৰত নাই তাই ক'লৈ যাব পাৰে বাৰু ঐ বলচোন বল তই মোৰ লগত বল আহ ঐ এইবাৰ কিন্তু মই কইনা হ'ম আৰু বাবু দৰা হ'ব নহয় নহয় এবাৰ দৰা কইনা নিছিলোঁ এবাৰ ৰজা ৰাণী নাইবা ছোৱালীহে খেলিম এবাৰ এইটো মোৰ ঘৰ এইটো মোৰ ঘৰ বছ এতিয়া কি কৰিম আমাৰ আড্ডা মাৰা জেগালৈ লৈ যা ৰুণ অৰুণ আকাশ মা ৰুণ যে ইমান দেৰি অহা নাই ক'ত বা আছেগৈ তাই চাই যাচোন অলপ কেনিবা গ'ল সন্ধিয়া হ'বই হ'ল তাকে মা তাই আজি ইমান দেৰি আহি পোৱাহি নাই ঐ
বলচোন বৈ যাওঁ তাইক বিচাৰি ঐ আকাশ এইটো ৰঞ্জুনৰ চেণ্ডেল নহয়নে চাওঁ অঁ তো এইযোৰতো ৰঞ্জুনৰ চেনেল হয় ইয়াত কেনেকৈ পৰিলেহি আৰু তাই অঁ মই ভবাটোৱে হ'ল নেকি মানে ভণ্টিক কোনোবাই অপহৰণ কৰা নাইতো তেনেকুৱা যেন লাগিছে ভণ্টিক অপহৰণ কৰি পাব কি অপহৰণ কৰিছে বা কিয় ঐ বৈচোন ঘৰ বৈ এতিয়া মই ঘৰত গৈ মাক বা কি ক'ম কৈ দিবি মাক মাপা কথা নলুকাবি বৈ অ' মা অঁ বোপা ভনীৰক পালিনে নাই অ' মা ভণ্টিক ক'তোৱে বিচাৰি নাপালোঁ তাইৰ চেণ্ডেলযোৰহে বাটত পৰি থকা পালোঁ কি কি কৈছ তই এইবোৰ ৰঞ্জুনক কোনোবাই অপহৰণ কৰিছে ৰাস্তাত অকল চেণ্ডেলযোৰহে পাইছোঁ মা ধৈৰ্য ধৰচোন অলপ তাই এনেকৈ কোনোদিন ঘৰৰ পৰা ওলাই যোৱা নাই ক'ত যাব পাৰে বাৰু তাই মা ৰচোন কিয়নো কন্দা কটাখন কৰি ফুৰিছ আমিবোৰ আছোঁ নহয় আকাশ কি কৰ এতিয়া তাকেও এইটো আকৌ কাৰ নাম্বাৰ হেল্ল' হেল্ল' কোন হেল্ল' 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 বৰখাবা উঠা আমাৰ কোনবাই বান্ধি থৈছে চোৱাচোন আপুনি আপুনি কিয় আমাক এনেকৈ ইয়াত বান্ধি ৰাখিছে আমাক যাব দিয়ক ঐ চুপ সিদিনা তোৰ কাৰণে তোৰ মাৰ বাপেৰে মোক বহুত অপমান কৰিলে আৰু তোৰ ককাইৰে এই কাৰণে মোক বহুত মাৰিলে বে তাইক একো নকৰিব প্লিজ তাইক যাব দিয়ক অ' বৰষা তুমি মোক কিয় ভাল নোপোৱা অ' এই ককায়েক আকাশ নে কি তুমি তাক ইমান ভাল পোৱা মোৰ কি কমি আছে চৰিত্ৰ আপোনাৰ এটা ভাল চৰিত্ৰ নাই এই চুপ চৰিত্ৰ হা মোৰ চৰিত্ৰক লৈ তই কথা নকবি যাব দিয়ক আমাক ইয়াত কি কাৰণে বান্ধি ৰাখিছে আমাক যাব দিয়ক না 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 না
মই তোমাক যাবলৈ দিব নোৱাৰিম কিয় কাইলৈ তোমাৰ আৰু মোৰ বিয়া কি মোৰ দাদাই গম পালে কিন্তু আপোনাৰ অৱস্থা বেয়া কৰি দিব কি কৰিব তোৰ ককায়েৰে হা 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 বৰষা বাক কোনোবাই চুলে দাদাৰ খং উঠে আৰু আপুনিতো বান্ধি থৈছে আপোনাৰ অৱস্থা কি হ'ব মোৰ ভাবিয়ে হাঁহি উঠিছে আৰে তোৰ ককায়েৰে ইয়াত মোক বিচাৰি পাব নাই তই এতিয়া কলি নহয় এক মই আৰু কষ্ট দিম ময়ো চাম তোৰ ককায়েৰে কি কৰিব পাৰে আৰু তুমি সেইদিনা কোনখন হাতেৰে মোক চৰ মাৰিছিলা ময়ো চাব বিচাৰো এতিয়া এইখনেই হাত নাছিল জানো এৰি দিয়ক প্লিজ বৰষা বাক এৰি দিয়ক দুখ পাইছে প্লিজ কাইলৈ তোমাৰ আৰু মোৰ বিয়া নোহোৱালৈকে মই তোমাক এনেকৈ টৰ্চাৰ কৰি থাকিম আৰু ময়ো চাম ব'লা ব'লা ইয়াৰ পৰা ব'লা জলদি বৈ বিক্ৰম উঠ কেলা এই মাৰ কৈছো নাই সালা গুন্ডা লাইছ হা বাহিৰত পুলিচ হৈ আছে বল তোক আজি পুলিচৰ হাতত গতা দিম বল দাদা